হেল্ল' নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ পূজা আচলতে খতমেই হ'ল কিন্তু পূজাৰ ক'ত ক'ত চালোঁ কি চালোঁ ভিডিঅ'বিলাক দিবলৈহে লেট হৈছে যিহেতু লক্ষী পূজাও পাৰ হৈছে সেয়েহে ভাবিলোঁ আজি আপোনালোকক মই ডিব্ৰুগড়ত চোৱা পূজা কিভাগ দেখুৱাম লগতে ডিব্ৰুগড়ৰ কোনখন পূজাই ছেকেণ্ড পুৰস্কাৰ লাভ কৰিছিলে সেইখন পূজাও আপোনালোকক দেখুৱাম তো এই দিনটো আছিলে অষ্টমীৰ দিনা আমি ডিব্ৰুগড়ত পূজা চাইছিলোঁ আৰু এইখন হৈছে গেহেম বজাৰ পূজা মণ্ডপ আৰু এয়া দেখিছেনে বাঁহ বেতেৰে খালৈ জাকৈ এনেকৈ পূজাভাগ সজাইছে ইয়াত বহুত পৰিষ্কাৰ পৰিচ্ছন্নকৈ পূজাভাগ পাতিছে এইডোখৰত খুব কম ঠেক জেগা কিন্তু তাতে বৰ সুন্দৰকৈ পাতিছে আৰু ইয়াৰ ডেক'ৰেশ্যনবিলাক দেখিছেনে আৰু ইয়াত প্ৰত্যেকবাৰে বাঁহে বেতে এটা যিটো থলুৱা সামগ্ৰীয়ে এই পূজাভাগ নিৰ্মাণ কৰে যোৱা বছৰ এনেকৈ বনাইছিলে ইয়াত চৰাই বাঁহৰ বেতৰে কিবা এটা কনচেপ্ট আছিলে সেইখিনিও মই আপোনালোকক ভিডিঅ' থ্ৰুৱেদি যোৱা বছৰ পূজাটো দেখাইছিলোঁ এই বছৰ কনচেপ্টটো দেখিছেনে জাল এয়া আমি আহি এতিয়া উপস্থিত হৈছোঁ মাৰৈপতি পূজাস্থলীত আৰু এয়া বাহিৰৰ ডেক'ৰেশ্যন খোজকাঢ়ি গৈ আছোঁ ৰাস্তাৰ পৰা যথেষ্টখিনি ভিতৰত মানে কি আৰু অকণমান খোজকাঢ়িব লাগিব যিহেতু আৰু পূজাবিলাক চাই ৰাতিয়ে ভাল লাগে কিন্তু উপায় নাই ৰাতিটো ন এণ্ট্ৰিৰ বৰ্ডখন লাগি যোৱা মাত্ৰ খোজকাঢ়িব লাগিব কিমান বেছি যে খোজকাঢ়িব লাগিব তাৰো ঠিকনা নাই একদম টাউনৰ ভিতৰত সোমাবই নিদিয়ে সেয়েহে ডিব্ৰুগড়ত ভাবিলোঁ আজি দিনতে চাই দিওঁ পূজা দিনত চালে অলপমান খোজকাঢ়িলে হৈ যায় আৰু ৰাতি পোৱালিকেইজনী আমাৰ খোজকাঢ়িব নোৱাৰে আৰু এয়া ভিতৰৰ ডেক'ৰেশ্যন দেখিছেনে ভিতৰৰ যথেষ্ট ধুনীয়া ডেক'ৰেশ্যন প্ৰতিমাও ধুনীয়া কনচেপ্ট ধুনীয়া লাগিছে এইবিলাক কাগজ দি কৰিছে যথেষ্ট ধুনীয়া কনচেপ্ট ভাল লাগিছে আৰু ইয়াতে দুখন পূজা হয় এয়া প্ৰথমখন পূজা দ্বিতীয়খন পূজালৈ গৈ আছোঁ আৰু মই আজি একদম চিম্পলত আহিছোঁ একদম চিম্পল মানে আচলতে পূজা চাম বুলি ভবাই নাছিলোঁ পটককৈ প্লেনটো হ'ল ডিব্ৰুগড় টাউনত সোমাই পূজা কিভাগ চাই যাওঁ আজি আপোনালোকক ধুনীয়া ডিব্ৰুগড় পূজা কিভাগ দেখুৱাম বুলি ভাবিছোঁ পটককৈ প্লেনিং হ'ল কাৰণে একদম চিম্পল লুকত আহিছোঁ আৰু দেখিবলৈ মোক একদম বেমাৰী নিচিনা লাগিছে আৰু এতিয়া আহি পালোঁ আমি মাৰৈপতি দ্বিতীয়খন পূজা মণ্ডপ আৰু গৰম ইমান বেছি ৰ'দটো আজি ইমানেই চোকা আৰু ইয়াৰ কনচেপ্টটো দেখিছেনে মাটিৰে মানে এই যে আমি যে আগৰ দিনৰ ঘৰবিলাক মাটিৰ ঘৰবিলাক মাটিৰ চাকি লেম্প তেনেকুৱা এটা কনচেপ্ট হয় এই কনচেপ্টটো দেখিছেনে ইয়াৰ চাকিবিলাক হাতত যেনেকৈ খেৰৰ ঘৰ আছিলে খেৰৰ নৰাৰ ঘৰ ধান এনেকুৱা বস্তু দি এই বস্তুটো মানে কনচেপ্টটো সজাইছে ডলা ভাল লাগিছে যথেষ্ট ধুনীয়া এটা কনচেপ্ট আৰু এইবিলাক যিহেতু আজিকালি ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় মাটিৰ ঘৰ কিবা কিবি সেয়েহে এই কনচেপ্টটো যথেষ্ট ধুনীয়া কনচেপ্ট ভাল লাগিলে আৰু এতিয়া বলক যাওঁ আমি পালোহিয়ে চতুৰ্থখন পূজাস্থলী আৰু এই পূজাস্থলী হৈছে মালিপট্টি পূজাস্থলী আৰু ইয়াৰ আৰ্হিটো হৈছে কেদাৰনাথৰ আৰ্হিত এই পূজাস্থলী পাতিছে আৰু ডিব্ৰুগড়ৰ এইখন পূজাই দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিলে অকল এই কেদাৰনাথৰ কনচেপ্টটোলৈ পূজাভাগ পতাৰ কাৰণে নহয় ইয়াতো বহুত ধৰণৰ আছিলে চাফ চিকুণতা বা ইত্যাদি কৰি কেইবাটাও হেৰিয়াতে এই পূজাখনে দ্বিতীয় স্থান লাভ কৰিছে আৰু এয়াই হৈছে ডিব্ৰুগড়ৰ শেষৰখন পূজা আপোনালোকৰ কোন ভাগ ডিব্ৰুগড়ৰ পূজা ভাল লাগিলে কমেণ্ট ছেকশ্যনত জনাব